প্ৰিয়ম জানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। মই গাঁৱৰ ঘৰলৈ আহিছোঁ। গাঁৱৰ ঘৰলৈ আহি হাঁহৰ মাংস নোখোৱাকৈ কেনেকৈ থাকোঁ আহকচোন আজি হাঁহৰ মাংস কাটা বাছা আৰু বনোৱা আপোনালোকক দেখাওঁ, চাব। হাঁহ কাটা হৈ গ'ল। এতিয়া ইয়াৰ লগৰ বাকীখিনি বস্তু যোগাৰ কৰোঁ। এয়া মিডিয়াম চাইজৰ 7টা পিঁয়াজ লৈছোঁ, অলপ আদা লৈছোঁ, 4-5টা কেঁচা পকা জলকীয়া লৈছোঁ, নহৰুৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। হাঁহৰ মাংস গৰম যেতিয়া নহৰুটো বেছিকৈ দিলে ক্ষতি নকৰে। আলুকেইটা অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আজি মই মাংসখিনি চৌকাত বনাম। হাঁহৰ মাংস কাঠখৰি জুই আৰু লোহাৰৰ কেৰাহী হ'লে বেছি ভাল হয়, সেইকাৰণে বনাব লৈছোঁ। লোহাৰৰ কেৰাহী নাই, এনেকুৱা এখন কেৰাহীকে পাতি দিছোঁ। চৌকাটো ভাত বনোৱা নহয়েই, মায়ে পানী গৰম কৰে মাজে মাজে, গতিকে এইখন চৌকাতে পাতিছোঁ। এতিয়া কেৰাহীখনত তেল গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে তেলত 3টা তেজপাত দিছোঁ আৰু জলকীয়াকেইটা ফালি লৈ ইয়াতে দি দিছোঁ। এতিয়া কাটি ৰখা পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এনেদৰে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে পিচি ৰখা আদা আৰু নহৰুৰ পেষ্টখিনি ইয়াতে দি অলপ সময় লৰাই থাকিম, আদা নহৰুৰ কেঁচা গন্ধ যোৱালৈকে। আদা নহৰুৰ কেঁচা গন্ধ যোৱাৰ লগে লগে মাংসখিনি ইয়াত দি দিম। হাঁহৰ মাংস যেতিয়া খুব লৰাই লৰাই ভাজি থাকিব লাগে। হাঁহৰ মাংস যিমানেই ভাজা যায় সিমানেই সোৱাদ হয়। ইয়াত এচামুচ নিমখ দিছোঁ, প্ৰয়োজন অনুসৰি নিমখ দিব, আৰু আধা চামুচ হালধি প্ৰয়োজন অনুসৰি। নিমখ আৰু হালধিখিনি দি মই এনেদৰে 5 মিনিটমান ঢাকন নমৰাকৈ ভাজি ল'ম। 5 মিনিটমান এনেদৰে লৰাই লৰাই ভাজি ৰখাৰ পাছত অলপ অলপ সময়ৰ কাৰণে ঢাকন মাৰি দি ঢাকন গুচাই 15 মিনিটমান ভালদৰে মাংসখিনি ভাজি ল'ম। মাংসখিনি এনেকৈ ভাজি থাকোঁতে এতিয়া ইয়াত দিব লগা মছলাটো তৈয়াৰ কৰি লওঁ। এচামুচ মিট মছলা, এচামুচ জলকীয়াৰ গুড়া, এচামুচ জিৰাৰ গুড়া। এতিয়া ইয়াত অলপ পৰিমাণে কুহুমীয়া গৰম পানী দিম। পানীখিনি দি এনেদৰে লৰাই দি অলপ সময় ৰাখি দিম। মাজে মাজে ঢাকন গুচাই এনেদৰে 15-20 মিনিটমান মাংসখিনি ভাজি ল'লোঁ। মাংসখিনি ভাজা এয়া এনেকুৱা হৈছে। এনেকুৱা সময়তে পানী দি ৰখা মছলাৰ পেষ্টটো ইয়াত দি দিম। মছলাৰ পেষ্টটো ইয়াত দি ভালদৰে লৰাই দি 2 মিনিটমান এনেদৰে ৰখাৰ পাছত এতিয়া কাটি ৰখা আলুকেইটুকুৰা ইয়াত দি আকৌ এনেদৰে লৰাই অলপ গৰম পানী দি দিছোঁ। গৰম পানীখিনি অলপ বেছিকৈ দিছোঁ, কাৰণ মাংসখিনি সিজিব লাগিব। পানীখিনি দি আকৌ 15-20 মিনিট এনেদৰে ঢাকি ৰাখি দিম। 20 মিনিটমানৰ ভিতৰতে মাংসখিনি প্ৰায় এনেকুৱাই হৈ গৈছে। মই মাজে মাজে ঢাকনখন আঁতৰাই চাইছিলোঁ। এতিয়া ইয়াত এচামুচ গৰম মছলা দি দিছোঁ। মাংস হৈ গ'ল। এয়া মই পানীৰ পৰিমাণটো কমাই দিলোঁ। পানী বেছি থাকিলে মাংস খাই ভাল নালাগে। হাঁহৰ মাংস সিজোতে
প্ৰায় সময় লাগে। এতিয়া খাবৰ বাবে মাংস ৰেডি হৈ গ'ল। আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনে পালে জনাব। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।